বিদ্যালয়ৰ 100% উত্তীৰ্ণৰ যিটো সাফল্য এই ক্ষেত্ৰত আমি আনন্দিত হৈছোঁ। আমি অদূৰ ভৱিষ্যতে বিদ্যালয়খনৰ উত্তৰমুখী যি শৈক্ষিক যাত্ৰা এই যাত্ৰা পথত আমি ঐক্যবদ্ধভাৱে কৰ্ম কৰি যাম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে যি সফলতাৰ আজি জয়ধ্বজা এই ঘিলাভাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উৎপাদন কৰিলে, আজি এই প্ৰতিকূল বতৰতো নেওচি ছাত্ৰ ছাত্ৰীসকলে যি আমাৰ এই হাইস্কুল সিদ্ধান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল তাৰ বাবে সমূহ ছাত্ৰ ছাত্ৰীকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আচলতে প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰী বিজ্ঞান, ইংৰাজী, অংক বা অন্যান্য বিষয়বিলাকৰ ছাত্ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰে বৈজ্ঞানিক প্ৰচেষ্টাৰ বাবেই এই ঘিলাভাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি এই 100% উত্তীৰ্ণ যিটো সফলতা সেই সফলতাৰ আমি পাবলৈ সক্ষম হ'লোঁ। গতিকে সমূহ শিক্ষক শিক্ষয়িত্ৰীক মই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে অদূৰ ভৱিষ্যতে তেওঁলোকৰ শৈক্ষিক উত্তৰণমুখী যাত্ৰাত যাতে অগ্ৰসৰ হ'ব পাৰে তাৰ বাবে মই তেওঁলোকক ভগৱন্তই আশীষ প্ৰদান কৰাৰ প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।